ঐ ল'ৰা ভাত খাহি আহ গোটেই দিন এডালতে লাগি থাক নহয় তোৰ মানে ৰহ বিয়াখন পাতি ল গম পাবি তেতিয়া কেনেকুৱা কেনেকুৱা খেল ওলাব বিয়া নাপাতো মজা 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 মাৰিছ বঢ়িয়া বঢ়িয়া দেউতাক কবাচোন বোলে নতুন চাৰ্ট এটা লৈ আহিবলৈ কালি ৰাহুলে এনেকুৱা মজা চাৰ্ট এটা কিনিছে তাৰ নিচিনাটো লৈ আহিবলৈ কবা মই দোকানখন তোমাক কৈ দিম তুমি দেউতাক কৈ দিবা ক'ত পায় শুনিছে ইয়াক বোলে চাৰ্ট এটা লাগে কেইদিন হৈছিলে ন চাৰ্ট এটা লৈছিলেহে দেখোন এহেঁতৰ ঘৰুৱা ভাবিছিলোঁ এই চাৰ্টটো পিন্ধি 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 গোটেইখন ফাটি গ'ল এই মাহত বোলো যেনে তেনে চাৰ্ট এটা ল'ম অফিচলৈ অহা যোৱা কৰিবলৈকে লাগে হ'ব বাৰু চলি যাব নালাগে এহেঁতৰ ফৰমাইজটো পূৰণ হওকচোন এহেঁতি অকল লাজ পাব নহয় ওলাই মেলি গ'ল আমাৰনো কি আৰু গ'লগৈ এনেকৈ হ'ব তুমি হেৰি কৰিবাচোন মই আজি আহি লওঁ এইডোখৰত অকণমান চিলাই দিবাচোন দেই হ'ব দিয়া মই লৈ আহিম আহোঁতে ৰ'বাচোন গা ধুম নহয় ৰ'বাকে গধূলি হ'লগৈ কেতিয়া ধুবি গধূলি হ'ল যদি নুধুৱেই আৰু গধূলি ধুবও নাপায় আকৌ জ্বৰ হ'ব এতিয়া শুনিছে ল'ৰাটোক গাটো ধুৱাই হ'লে আপুনিও ধুই ল'ব দেই মই ধুলো আপুনি ৰাতিপুৱা কামকেইটা কৰিছিলোঁ যে 6টা বজাতে গাটো ধুই দিলোঁ আৰু বাবা ওলাই যোৱা নেকি মই মাক লিষ্ট এখন দি থৈছোঁ বজাৰখিনি লৈ আহিবা শুনিছে আপুনি ওলাই যায় যদি লিষ্টখন লৈ যাওকচোন বজাৰকেইটা লৈ আহিব ইমান দীঘল লিষ্ট এখন যে দিছা পইচা ক'ত আহে বুলি ভাবা বজাৰ বস্তুৰ দাম ইমান বাঢ়িছে সদায় যে এখন দীঘল লিষ্ট দি পঠোৱা মাহেকৰ পইচাকেইটা মই কেনেকৈ ক'ত কি জোৰাইছোঁ এবাৰ খবৰ ৰাখিছা নাই মানে তোমালোকে মোক মাৰিব বিচাৰিছা বুজিছা বজাৰলৈ গ'লে 500 টকা দিলে আহে এইকেইটা বস্তু তোমালোকৰ তাতে ফৰমাইজ শেষেই নহয় ডেইলি এখন দীঘল লিষ্ট এই লিষ্টখনহে দিয়া বাকীটো একো গম নোপোৱা যে মই বস্তুবোৰ ক'ৰ পৰা কেনেকৈ কি যোৰা টাপলি মাৰি আনিছোঁ এই ৰ'দত গৈ চাবা কাম কৰিবলৈ অকণমান বুজিছা ঘৰত থাকিলে বুজি নোপোৱা মই ওলাই যাওঁ দেই আহোঁতে দেৰি হ'ব শুনিছা মই অলপ ওলাই গৈছোঁ দেই ওলাই যায় যদি ল'ৰাটোকো লৈ যাওক কি এতিয়া মানে মই আকৌ ইয়াক লৈ যাব লাগিব বজাৰকেইটা কৰি আনো ঐ ল'ৰা তিতা কাপোৰখন ক'ত থৈছ হ'ব দিয়া হেৰি তিতা কাপোৰখন ক'ত থৈছে নহয় মই ৰ'দত মেলিবলৈ যাবলৈহে লৈছিলোঁ এই পটককৈ থৈ পালোঁ আৰু কোৱা মই তোমাৰ মাতটো শুনিলে শুনি থাকিবলৈ মন যায় কোৱাচোন তোমাৰ মাতটোত মানে কিবা মিঠা এটা আছে
বৰুৱানী ইমান ধুনীয়া শাৰী এখন ল'লে, ইমান ভাল লাগিছে। তুমি ভিতৰলৈ যোৱাচোন। তুমি মানে ওচৰত কথা কৈ থাকিলে কিবা টিঙিছে উঠি যায়। যোৱা তুমি যোৱাচোন।